নমস্কাৰ বন্ধু বান্ধৱীসকল, যোৱা ফেব্ৰুৱাৰী মাহতে মোৰ এটি সপোনৰ টোপোলা ঘৰৰ দুৱাৰমুখ পাইছিল। পিছে সময়ৰ অভাৱতহে মই আপোনালোকৰ আগত আহিব পৰা নাছিলোঁ। ভাবিলোঁ মোৰ এই সপোনৰ টোপোলাটিত কি আছে বাৰু আপোনালোককো দেখুৱাওঁ। আপোনালোকৰ মন গৈছেনে মোৰ এই সপোনৰ টোপোলাটিত কি আছে বাৰু? ৰ'ব, লাহে লাহে খুলি আছোঁ। যোৱা বছৰ বহু কষ্টেৰে সময় উলিয়াই অলপ এই সপোনটি মই বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ। পৰম ব্ৰহ্মাণ্ডক আজি মই কোটি কোটি প্ৰণাম জনাইছোঁ মোৰ এই কষ্টৰ সফলতাৰ বাবে। আমিনো কি গৃহিণী মানুহ, সময় উলিয়াই কাম কৰিব লাগিব। তাৰ মাজে মাজে তেওঁলোকেও নিশ্চয় মনে ভাল লগা কামবোৰ কৰি যায়। ময়ো তেনেদৰে সৰু সৰু সপোনবোৰ বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰোঁ সময় উলিয়াই। সুন্দৰকৈ এইদৰে প্ৰস্তুত কৰি মোলৈ পঠিয়াইছে যাতে ভিতৰৰ কোনো অংশই নষ্ট নহয়। দেখিছেনে? এয়া কথা পাতি আপোনালোকৰ লগত প্ৰায় টোপোলাটি খুলিছোৱেই। এয়া চাওকচোন, এতিয়া মাত্ৰ এটি বগা কাগজহে আছে। লাহে লাহে খুলিব লৈছোঁ দেই। এয়া আপোনালোকৰ আগত মই খুলি পেলালোঁ প্ৰায় টোপোলাটি। এয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, টোপোলাটিত আন একো নাই। মোৰ এটি সপোনৰ বহুত দিন ভাবি থকা এটি সৰু সপোন এটি কি সুন্দৰকৈ মোলৈ প্ৰস্তুত কৰি পঠিয়াই দিছে। ধন্যবাদ আমিনুৰ দাদা, আনন্দ প্ৰকাশন নগাঁও। মই অশেষ ধন্যবাদ জনালোঁ মোৰ এই কষ্টক বাস্তৱ ৰূপ দিয়াৰ বাবে। আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'লোঁ। এইখনেই হৈছে মোৰ তৃতীয় গ্ৰন্থ, অৰ্থাৎ দ্বিতীয় কবিতা পুথি মৌনা আলাপ। চাওকচোন, বেটুপাতটো আৰু নামটো আপোনালোকৰ ভাল লাগিছেনে জনাবচোন। পুথিখনৰ পিছফালে মোৰ সামান্য এটি পৰিচয় দাঙি ধৰাইছে। 2021 চনত মোৰ প্ৰথম কবিতা পুথি গীত গোৱা প্ৰক্ৰিয়াত প্ৰকাশ পাইছিল। এয়া সকলো আপোনালোকৰ মৰমৰ আশীৰ্বাদ। এয়া টোপোলাটি প্ৰায় খুলিলোৱেই।